Welcome to the leading site news. আমি ইলেকশ্যনৰ কাৰণে দেওধৰ থানা অন্তৰ্গত আমাৰ ইয়াত 10টা পলিং ষ্টেচন আছে আৰু যিহেতু আমাৰ ইয়াত আগৰে যি ফ'ৰ্চ আছিলে আৰু নতুনকৈ আমাৰ ইয়াত CAPF আহিছে আৰু তেওঁলোকক আমি লৈ আজি কেইদিনমানৰ পৰা এই 10টা পলিং ষ্টেচনত আমি এৰিয়া ডমিনেশ্যন কৰি আছোঁ আৰু লগতে আমি 24 ঘণ্টা আমাৰ থানা এলেকাত নাকা চেকিং কৰি আছোঁ আৰু যেনেকৈ নহওক আমি এই ইলেকশ্যনটো যাতে ভালে পাৰ কৰি যাব পাৰে আৰু পিচফুল ইলেকশ্যন হয় সেইটো কাৰণে আমাৰ চেষ্টা চলি আছে সেইটো কাৰণে আমাৰ যথেষ্ট ফ'ৰ্চ আহিছে বাহিৰৰ পৰা আৰু আমাৰ ডিউটিও বহুত কাৰা চলি আছে নাকা চেকিং চলি আছে গোটেইখিনি পলিং ষ্টেচনত ঘূৰি ঘূৰি আমি এৰিয়া ডমিনেশ্যন কৰি আছোঁ আৰু আমাৰ কি কয় ইয়াতে ৰাইজলৈ এটা অনুৰোধ থাকিব যে তেওঁলোকে কি কয় আমাৰ সহায় কৰিব লাগে যিহেতু এই ইলেকশ্যনটো পিচফুলি পাৰ হৈ যায় ধন্যবাদ তেনেহ'লে ছাৰ বৰ্তমান আপোনালোকৰ ডিউটি চলি আছে এই অঞ্চলত বৰ্তমান ভাইলেন্স চলি আছে নে চাইলেন্স চলি আছে বৰ্তমান আমাৰ এই অঞ্চলত 24 আৱাৰ্ছ নাকা চেকিং এটা চলি আছে য'ত আমি সকলো মটৰচাইকেল সৰু গাড়ী ডাঙৰ গাড়ী গোটেইখিনি আমি চেক কৰি আছোঁ যাতে কোনেও সেই গাড়ীৰ ভিতৰত কিবা 2 নম্বৰী বস্তু ইলিগেল বস্তু লৈ যাব নোৱাৰে আৰু লগতে আমি পলিং ষ্টেচন যিকেইজন আছে সেই পলিং ষ্টেচনত আমাৰ ফ'ৰ্চ লৈ এৰিয়া ডমিনেশ্যন পেট্ৰলিং ফুড পেট্ৰলিং কৰি আছোঁ